ফ্ৰেণ্ড আমি আজি গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজি আমি গৈ আছোঁ ধামাকা জেগালৈ। চাই থাকক এখনকৈ চাই থাকক ৰাতিপুৱা ঠাণ্ডা লাগিছে জেকেট পিন্ধি আহিলোঁ। জেকেট পিন্ধি আহিলে মুখাই দিছোঁ ঠাণ্ডা লাগিছে আপোনালোকে চাই থাকক। ফ্ৰেণ্ড এতিয়া আমি পালোহি লাইমিকুৰি আৰু লগৰ দুজন আহি আছে, তেওঁলোকে এতিয়ালৈকে আহি নাপোৱা, সেইবাবে তেওঁলোকক আমি ৰখি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল ভাল আপোনালোকৰ ভিউ দেখাবলৈ চেষ্টা কৰিম। যেনে তেনে আহিলোঁ, ৰাতি কেইটা 4টা বজাত শুলোঁ, তাৰপৰা 6টা বজাত উঠিলোঁ, মেজিটো এবাৰ মেজি জ্বলালোঁ, এবাৰ মই মেজি জ্বলালোঁ গা চা ধুই কিনে। অকল 2 ঘণ্টা এতিয়া আহি পালে চাওক তেওঁলোকে ইমান দেৰি কৰিছে। জেকেট পিন্ধালে পুৰা ঠাণ্ডা লাগিছে। বোলো ঠাণ্ডা লাগিছে, একদম বহুত ঠাণ্ডা লাগিছে ৰাতিপুৱা। কি জানো মই নাজানো নহয়, তই জানো? কেলা হয় ইয়াতে ৰাস্তাতে এটা আছে, সেইটোৰ পৰা যাব পাৰে, একেলগে গুচি আহিছে এইফালে। ব'ল মই আমি এবাৰ আহি নাপোৱা, তই চিনি পালোঁ। ইমান ঠাণ্ডা লাগিছে, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি পালোহি পাহাৰৰ ওপৰত। তামোল পাণ ক'ত কিনো আকৌ লৈ আহিছিলোঁ মই, লৈ আহোঁগৈ নেকি? নালাগে ইমান দূৰৰ পৰা। কিবা লৈ আহিলোঁ যেতিয়া আকৌ কি কৰিম দেখিতে আছে। একো নহ'ব, নেদাঙা সিমানটো কিবা আকৌ কিনো আকৌ এবাৰ লৈ আহোঁগৈ মই। মানুহ চাওক আপোনালোকে, কিবা মাঘৰ বিহুৰ দিনাখন ৰাতিপুৱা সকলোৱে খোৱা কৰিব আহে। পাহাৰৰ ওপৰত গৈ আছোঁ। সেই ঘৰত ক'লে কথা ক'লে ভাল নালাগে, আমনি লাগি থাকে। এনে টোপনি খতি আকৌ খোজকাঢ়ি পাহাৰত উঠিব লাগিব। মানুহ ইমান ঠাণ্ডা ৰাতিপুৱা, কেনেকৈ খোজকাঢ়ি মই ইমান ওখ। আজি মানুহ ইমান হৈছে আৰু দেই। এতিয়া পাহাৰত আমি খোজকাঢ়ি টোপনি খুটি হৈছে আৰু উঠিব পৰা। ডমৰু যাব নোৱাৰিম, ৰখি যাব লাগিব ৰ। ভাত চাত নোখোৱা ধেত, ভালকৈ কালিয়ে ভালকৈ ভাত নাখোৱা। মোৰ ভাত নাখোৱাকৈ আহিছোঁ মই। মোক চাগে লগৰকেইটা বেয়া পাব আজি, মই ইয়াতে কৈ দিছোঁ, বেয়া চা নাপাবি আৰু দেই। আমাক হৈছে আৰু ওপৰত উঠিবলৈ। লাহে লাহে যাম ৰ। ডমৰু তই বুজি নাপাৱ কেলে আৰু মানুহ কৃষ্ণ। হয় মা কৈছে মই তহঁতকো বহুত বেছি ভাগৰ লাগিছে, বহুত দুৰ্বল হৈ গ'লো টোপনি খতি। হিমালয় মই লাহে লাহে ৰ আইঅ মন্দিৰ আহিছোঁ, মন্দিৰ আমি নাৰী মন্দিৰ কৈ দিছোঁ এতিয়া নে। গৈ আছোঁ আমি উঠি কিনে, আৰু কিমান উঠিব লাগিব নাজানো আৰু, এদিনো আহি নাপোৱা। ভৰি চৰি বিষাই গ'ল। আৰু কিমান যাব লাগিব, ৰখি যাব লাগিব। নামোতে কিন্তু ভাল লাগিব দেই। পানী খাবগৈ লাগিব গৈ কিনে, পানী বটল টানিব লাগিছিল। হ'ব কেনেকুৱা পাহাৰত ইমান থিয় হৈ লাহে 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 পালোহি। পপু কেনেকুৱা ইমান ওখ আঁঠু পালোহি আমি। মই আমনি ওপৰত আহিলোঁ নেকি দেই। মানুহ ইমান লাইন লাগি আছে। ইয়াৰ পৰা পৰিলে হৈছে, ক'ত পাবগৈ আৰু যি তলত
ইমান ওপৰত আছোঁ আমি। ঐ হিমালয় হিমালয় ঐ হিমালয় এবাৰ পঢ়িলে কি হ'ব? এবাৰ পঢ়িলে কি হ'ব? লুটিখা মানুহটো ক'ত পাব? যাবি ইমান কাম মানুহটো বিচাৰি নাপাব গিলে মানে এইফালে নাযাবি। কোনটো ট্ৰেইন কি জানো বাই 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 বাই। চিনি পায় তো ফেমাছ মানুহটো চিনি পাব পাৰে। উঠোতে বহুত কষ্টকৈ উঠিছিলোঁ, ভৰি হাত বিষাই গ'ল। এতিয়া নামোতে অকণ ভালেই লাগিছে। গিলো গিলো আজি মানুহ বহুত বেছি হৈছে। প্ৰায়ভাগ মানুহে মাঘৰ বিহুৰ দিনাখনে চাকি বাতি জ্বলাব আহে। আকৌ হিমালয় ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব নেপাহৰিব। আপোনালোকৰ ইমান ধুনীয়া ছোৱালী দেখাইছোঁ, ধুনীয়া ছোৱালী নামতে এটা লাইক কৰি যাব বুলি মই আশা ৰাখিছোঁ।